আমার কালজার আনোয়ারুল উলুম মাদ্রাসার এইবার আমার 50তম বার্ষিক অধিবেশন। এই উপলক্ষে আমার যেহেতু গোল্ডেন জুবলি, তো আজি আমার গোল্ডেন জুবলির আমার যেটো পেন্ডেলৰ আজি আমাৰ লাইখুটা আমি স্থাপন কৰিলোঁ। এই লাইখুটা স্থাপনত আমাৰ এই অঞ্চলৰ বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিসকল আহি উপস্থিত হৈছে আৰু তাৰ লগতে আজিৰ পৰা আমি যেটো আমাৰ কালেকশ্যন ষ্টাৰ্ট হৈছে আমি অবিৰতভাৱে আমি চলাই যাম। তো এইবাৰ গোল্ডেন জুবলিত আমি মানে ৰাজ্যিক ভিত্তিত গজল প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনৰ ওপৰত আধাৰিত আমি এটা সেমিনাৰ পাতিবলৈ ওলাইছোঁ। তো এই গোটেই কাৰ্যসূচীখিনিত আমাৰ সকলোকে ভাগ ল'বলৈ মই অনুৰোধ কৰিলোঁ আৰু ইয়াৰ জৰিয়তে সকলোকে আহ্বান জনাওঁ, মানুহখিনি আগবাঢ়ি আহি আমাৰ এই সোণালী জয়ন্তী বৰ্ষ আমি যাতে খুব ধুমধামেৰে উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে সহযোগ কৰক, ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কোনে আহিব বাহিৰৰ পৰা গেষ্ট ইয়াতে ধৰ্মসভাত? এইবাৰ আমাৰ ইউপিৰ পৰা এজন বিশিষ্ট ব্যক্তি চতুৰ্বেদী চাহাব আহিব, সেলিম চতুৰ্বেদী, আৰু আমাৰ ৱেষ্ট বেংগলৰ পৰা আব্দুৰ ৰহমান চাহাব। মূলতঃ এই দুজন আহিব আৰু তাৰ লগতে আমাৰ স্থানীয় আলেম উলামাৰ পৰা আদি কৰি গোটেই অসমৰ পৰা আমাৰ যি মাদ্ৰাছাৰ যিটো কৌমি বোৰ্ড, এই মাদ্ৰাছাৰ কৌমি বোৰ্ডৰ যিজন অধ্যক্ষ এখেতেও আহি পাব। গতিকে আমাৰ বিশিষ্ট ব্যক্তি বহুত আছে। আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব আমাৰ বহুত মানি গুণী জ্ঞানী ব্যক্তিসকল। আজি আমি কালজার আনোয়ারুল উলুম মাদ্রাসার এইবেলি আমি 50তম বার্ষিক অধিবেশনের সোণালী জয়ন্তী বর্ষ উদযাপন করার কারণে আমি প্রথমখন কার্যসূচী হিসাবে আমি লাইকটা স্থাপন করিল। আমার আজির এই লাইকটা স্থাপনত আমার এই অঞ্চলের মুরব্বী তথা শিক্ষিত বুদ্ধিজীৱী সমাজ, অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববীসকল, কাৰ্যকৰী সমিতিৰ সমূহ বিষয়ববীসকল তথা এই অঞ্চলৰ ৰাইজ উপস্থিত থাকি আজি আমি লাইকটা স্থাপন কৰিলোঁ। আমি আজিৰ এই লাইকটা স্থাপনৰ জৰিয়তে আমি অসম তথা বিদেশীবাসীসমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি এইখিনি মেছেজ দিব বিচাৰিছোঁ যে আমি যদিও আমি ইছলাম ধৰ্মৰ মানুহ, তথাপি সকলোৰে মিলেৰে আমি এই অসমত তথা ভাৰতবৰ্ষক বসতি কৰাৰ কাৰণে আমি সমভাৱে থাকিব বিচাৰিছোঁ। আৰু আজি আমি আমাৰ এই কালজার আনোয়ারুল উলুম মাদ্রাসাৰ 50তম বাৰ্ষিক অধিবেশনৰ বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিম। আমাৰ প্ৰথম দিনা থাকিব আমাৰ 50তম সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন, তাৰ লগতে থাকিব আমাৰ চাফাই অভিযান আৰু থাকিব আমাৰ বৃক্ষৰোপণ। আৰু দ্বিতীয় দিনাখনত থাকিব আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক কেৰাত পাঠ, কোরআন পাঠ, গজল, ইসলামিক কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক আমাৰ দ্বিতীয় দিনা থাকিব। আৰু তৃতীয় দিনত আমাৰ সুদূৰ বিহাৰৰ পৰা আমাৰ বক্তাসকলে আৰু উত্তৰ-বংগৰ পৰা বক্তাসকলে আহি আমাৰ এই অঞ্চলৰ ৰাইজৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিব, বয়ান ৰাখিব। আৰু ইয়াৰ জৰিয়তে আমি সকলোকে মেছেজ দিব বিচাৰিছোঁ যাতে সকলোসমূহ ধৰ্মপ্ৰাণৰ ৰাইজে যাতে দলে দলে আমাৰ আগন্তুক 19, 20 আৰু 21 জানুৱাৰী 2024 তাৰিখত যাতে সকলোৱে যাতে আহি আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ কাৰণে আমি আহ্বান জনাওঁ।